everyone, welcome back to my YouTube channel. আৰু আজি মই আছো ৰঙাপাৰাত আৰু তো ৰঙাপাৰাৰ পৰা মই গৈ আছো হলেশ্বৰ দেৱালয়লৈ আৰু ৰঙাপাৰাৰ পৰা হলেশ্বৰ দেৱালয় মিনিমাম ধৰক 30 কিলোমিটাৰ ৰাস্তা হয়। যদি আপুনি হলেশ্বৰ দেৱালয় চাম বুলি ভাবি আহে তেন্তে ৰঙাপাৰাৰ পৰা তেন্তে আপুনি গৰৈমাৰী পাৰ হৈ বাওঁফালে পাব মন্দিৰটো দেখিবলৈ আৰু যদি তেজপুৰৰ পৰা যায় তেন্তে সোঁফালে পাব। তো আজিৰ ভিডিঅ'ত দেখাম হলেশ্বৰ দেৱালয়। তো সকলোৱে ভিডিঅ'টো চাই গৈ থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো।
বৰ্তমান আহি পালোঁ বালিপাৰা টাউন আৰু বালিপাৰা টাউনৰ পৰা মিনিমাম ধৰক আৰু 20 কিলোমিটাৰমান গ'লেই পামগৈ হলেশ্বৰ দেৱালয়। তো বলক আগলৈ চাই গৈ থাকোঁ। বালিপাৰাটো তেজপুৰ যাওঁতে মানে গৰৈমাৰী পথত পোৱা যায় আৰু মন্দিৰটো মই দেখাই আছোঁ, চাওক গোটেই এৰিয়াটো। আৰু এইটোৱেই মন্দিৰ, মই বাহিৰৰ পৰাই দেখাই দিছোঁ গোটেই। আৰু মন্দিৰৰ চাৰিকাষৰ পৰিৱেশটো দেখাম এতিয়া। তো বলক গৈ থাকোঁ। আৰু এইফালে আছে চাওক, এয়া মোৰ বন্ধু বুলিও ক'ব লাগিব, ভাইটি বুলিও ক'ব লাগিব। ইয়াৰ লগত আহিছোঁ। তো খুব সুন্দৰ পৰিৱেশ এটা দেখুৱাম আৰু এইবিলাক ঘৰ দেখিছে নহয়, এইবিলাক হৈছে মানে ইয়াতে মানে প্ৰসাদ আৰু ভোগৰ ব্যৱস্থা কৰে মানে ইয়াতে। মানে ধৰক প্ৰসাদ চসাদ শৰাই চৰাই আগবঢ়ালে ইয়াতে দিব লাগে মানে।